মাছলি জল কি ৰাণী মাছটো এৰি দিবলৈ যাওঁ গিলাচতে ভৰাই লৈছোঁ এটাহে মাছ দেই ইয়াৰ কাহিনীটো কৈ আছোঁ মাছটো মানে ভাল লাগিছিল তাৰপিছত সেইকাৰণে মই জীয়াই থৈ দিছিলোঁ জীয়াই থৈ দিয়াৰ পিছত মানে শুকাই খিনাই গ'লগৈ খাব পৰা নাই সেইটো কাৰণে এতিয়া ভাবিছোঁ এৰি দিওঁগৈ আহি পালোঁ পুখুৰীটো আৰু এইটো মাছটো এতিয়া মই ইয়াতে এৰি দিম বেচা মাছ আছিল ডাঙৰ আছিল ধৰা সময়ত শুকাই খিনাই গ'ল খাব পৰা নাই কাৰণে ক্ষীণ হৈ গ'ল আজি আৰু ইয়াৰ আজিৰ পৰা পূৰা আজাদী সেইকাৰণে চাগে মোক ধন্যবাদ দিছে নেকি মাছৰ ভাষা বা কি আকৌ নাজানো নহয় যি কি নহওক আৰু বেছি নতুনকি চন্তংকি কৰি নাথাকোঁ আপোনালোকে আৰু এই ভিডিঅ'টো চাই পিনে পাগলী ছাগলী এনেকৈ বুলি নাভাবিব আৰু দেই কিছুমানৰ বস্তুৰ প্ৰতি ভাল লাগে আৰু মাছটো খাওঁ বাৰু তথাপি ইয়াক মানে মৰম লাগি গ'ল না সেইটো কাৰণে এৰি দিছোঁ আৰু এইটো পুখুৰীটো বৰশী বায়ে আছে সেইফালে ল'ৰা দুটা এইটো ভিডিঅ' আগতে মই বহুত দিনতে শ্বুট কৰি থৈ দিছিলোঁ ভাবিলোঁ ইয়াৰ লগতে মিলাই দিওঁ বুলি ইফালে দুটা ল'ৰা বৰশী বাই আছে ককাই ভাই কয় আৰু এটা আছে সৰু সিও আছিলে তাক দেখাব নাপালোঁ বাকী ইফালে আছে ৰাইজৰ পুখুৰী এইটো হ'ল ক্লাবৰ আমাৰ সংঘৰ পুখুৰী হয় য'ত বৰশী বাই আছে ইয়াত বোলে মাছ দিয়া নাই লোকেল মাছবিলাকে পাইছে সিহঁতে আগতে ময়ো এনেদৰে বৰশী বাইছিলোঁ হাই গাইজ ৱেলকাম বেক টু মাই চেনেল টেপচিজ ব্লগ আজি ছুটিকৈ এটা ব্লগ ভিডিঅ' বনালোঁ আপোনালোকৰ বাবে আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব বুলি এয়া চাওক ইমান ৰ'দ আকাশখন বাৰু নীলা ভাল লাগিছে বাট ইমান গৰম পৰিছে এইকেইদিন এতিয়া কিন্তু 4:30হে হৈছে তথাপি ইমান ৰ'দ এয়া চাওক টিকলিয়ে আমাৰ দুইটাৰে কেৰা আঙুলিকেইটা ধৰি পিনে গৈ আছে একদম ইমান ৰ'দ তথাপিও গৈ আছোঁ এইজনী বোলে নাচে নাচনী বাইদেউ চাই থাকক ভিডিঅ'টো বেছি ল'ব পাৰা এয়া চাওক ইমান কচু এয়া হৈছে দুধ কচু হয় বহুত আছে বাগানৰ দৰে হৈ আছে ভাবিলে আপোনালোকক এইখিনিও দেখাই দিওঁ আৰু এজনী আমাৰ নাচনী ধুনীয়া হাঁহিত মৰম লগা তো তাৰ কাৰণে ভিডিঅ' কৰিবলৈ আহিছোঁ স্কুলৰ পৰা কিবা বোলে কি পৰীক্ষা না কি বোলে 15 আগষ্টৰ কম্পিটিশ্যন হয় সেয়াই মানে অলপমান ভিডিঅ' কৰিবলৈ আহিছোঁ আৰু চাই থাকক তাইৰ মাহীয়েকৰ জীয়েক হয় সেউজীয়া অকল সেউজীয়া চাৰিওফালে সেউজীয়া ফটো উঠিম বুলি ভাবিছিলে চাগে পিছত মই যে ভিডিঅ'টো অন কৰি থৈ দিয়া আছিলে সেইকাৰণে মানে গমেই নাপায় মুখৰ এক্সপ্ৰেশ্যনবিলাক চাওক গৰিমাৰ সেইকাৰণে মই কোৱা নাই না মই আহা ফালে আহিব লাগিছিলে আনিছ যদি ভালে দে অকণমান হ'লে তাইৰ নাচাখিনি অলপমান দেখাই দিলোঁ শিকাই মাজে মাজে শিকাওঁ আৰু ভিডিঅ' কৰোঁ এনেকৈ কৰি আছিলোঁ সৰু ছোৱালী যিহেতু অলপমান কষ্ট হয়তো শিকাব লাগে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব এতিয়া বেলি ডুবিলে ঘৰলৈ যাওঁ বাই বাই